অন্য এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। NF ৰেলৱে ৰিক্ৰুইটমেণ্ট 2024 56 স্পৰ্টছ পাৰ্চন পোষ্ট অনলাইন মুকলি কৰা হৈছে। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ফালৰ পৰা চমুকৈ NFR ফালৰ পৰা মুকলি কৰা হৈছে পোষ্টকেইটা। এইকেইটা পোষ্ট আপোনালোকৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে আপোনালোকৰ গুৱাহাটী আপোনালোকৰ মালিগাঁৱৰ পৰা আপোনালোকৰ এইকেইটা পোষ্ট মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ স্পৰ্টছ পাৰ্চন কোটা হ'ব। ইয়াতে আপোনালোকৰ সকলোখিনি তথ্য দিয়া হৈছে। ইয়াতে আপোনালোকৰ NFR ৰেলৱে ফালৰ পৰা স্পৰ্টছ এবিলিটি আপোনালোকৰ ভেকেঞ্চিকেইটা মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ পে লেভেলটো আপোনালোকৰ ভালেমানখিনি দিয়া হৈছে। ইয়াতে আপোনালোকৰ এজ লিমিটেডটো আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যিসকল স্পৰ্টছ পাৰ্চন কোটা আছে তেওঁলোকৰ বাবে এইকেইটা পোষ্ট মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ পে লেভেল 1 পে লেভেল 2 ভাগে দিয়া হৈছে। ইয়াতে আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ 18 পৰা 25 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এক্সটেৰ্নেল কোৱালিফিকেশ্যন আপোনালোকৰ কিমান লাগিব কি কথা ইয়াতে সম্পূৰ্ণখিনি দিয়া হৈছে। ইয়াতে আপোনালোকৰ 10+2 আপোনালোকৰ 12 পাছ কৰা হ'ব লাগিব। তাৰপিছত আপোনালোকৰ স্পৰ্টছ নেমখিনি আপোনালোকৰ ইয়াতে দিয়া হৈছে। যদিহে আপোনালোকে স্পৰ্টছ নেমখিনি আপোনালোকে যদি ভাগে চাব বিচাৰে তেন্তে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব লাগিব। অফিচিয়েল ৱেবছাইটত আপোনালোকৰ কোনকেইটা স্পৰ্টছ আপোনালোকৰ দিয়া হৈছে সেইখিনি গোটেইখিনি তথ্য পাই যাব। ইয়াতে আপোনালোকৰ স্পৰ্টছ নেমবোৰ আপোনালোকৰ B কেটেগৰী C কেটেগৰী এনেকৈ ভাগে দিয়া হৈছে। যদিহে আপোনালোকে মিনিমাম 10 পাছ বা হাই ছেকেণ্ডেৰী পাছ কৰিছে লগতে আপোনালোকৰ স্পৰ্টছ চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো আপোনালোকৰ 500 টকা দিয়া হৈছে। যিসকল জেনেৰেল কেণ্ডিডেট বা আপোনালোকৰ OBC কেণ্ডিডেট আছে বা MOBC কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 500 টকা পে'মেণ্ট কৰিব লাগিব। আৰু আপোনালোকৰ যিসকল SC ST বা এক্স ছাৰ্ভিচমেন বা ওমেন মাইনৰিটি আছে তেওঁলোকে আপোনালোকৰ 250 টকা পে' কৰিব লাগিব। ইয়াতে আপোনালোকৰ এপ্লাই অনলাইন কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকৰ এপ্লাই অনলাইন আপোনালোকৰ 16 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ এপ্লাই হৈ গৈছে আৰু লাষ্ট ডেটটো আপোনালোকৰ 15 অক্টোবৰলৈকে আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফিজত আপোনালোকে এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে। ইয়াতে আপোনালোকৰ দিয়া হৈছে আপোনালোকৰ কেনেধৰণে এপ্লাই কৰিব লাগে। ইয়াতে আপোনালোকৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ৰিক্ৰুইটমেণ্ট এগেইনষ্ট স্পৰ্টছ কোটাবোৰ ইয়াতে লিখা থাকিব। ইয়াতে গৈ পিনি আপোনালোকে এপ্লাই কৰিব পাৰে। নেক্সট আহিলে আপোনালোকৰ এডভাৰটাইজমেণ্ট ডিটেইলছটো আপোনালোকে যদি চাব বিচাৰে কোনকেইটা স্পৰ্টছত আপোনালোকৰ কি লাগিব ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে। অনলাইন এপ্লিকেশ্যনৰ অপেনিং আপোনালোকৰ 16/9/25 পৰা এপ্লাই হৈ গৈছে। ইয়াতে আপোনালোকৰ ইভেণ্টটো আপোনালোকৰ গোটেইখিনি আপোনালোকৰ দিয়া হৈছে। শ্বৰ্ট ফুট তাৰপিছত আপোনালোকৰ ইয়াতে সকলোখিনি দিয়া হৈছে। বেডমিণ্টন আপোনালোকৰ কেটেগৰী ৱাইজ আপোনালোকৰ ৱেইট লিফটিং আপোনালোকৰ গোটেইখিনি আপোনালোকৰ দিয়া হৈছে। ক্ৰিকেট বাস্কেটবল বক্সিং আপোনালোকৰ সকলোখিনি আপোনালোকৰ যদি যেইকেইটাৰ ভিতৰত আপোনালোকৰ যদি আছে স্পৰ্টছ চাৰ্টিফিকেট আছে বা এক্সপিৰিয়েঞ্চ আছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰে। নেক্সট আপোনালোকৰ আহি গ'ল আপোনালোকৰ ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যদি হাই ছেকেণ্ডেৰী গ্ৰেজুৱেট পাছ কৰা হয় বা আপোনালোকে NSC চাৰ্টিফিকেট আছে আপোনালোকৰ নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট আছে যদি NCVT আপোনালোকে এপ্ৰেণ্টিছশ্বিপ কৰা আছে তেন্তে এইকেইটা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰে। লাষ্ট ডেটটো আপোনালোকৰ দিয়া হৈছে। ইয়াতে আপোনালোকৰ 16 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ এপ্লাই হৈ গৈছে। আপোনালোকে লাষ্ট ডেট আপোনালোকৰ 15/10/2025 ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকৰ স্পৰ্টছ চাৰ্টিফিকেট আছে নাইবা আপোনালোকৰ স্পৰ্টছ চাৰ্টিফিকেট আছে আৰু যদি আপোনালোকৰ কোৱালিফিকেশ্যনখিনি আছে তেন্তে আপোনালোকে সোনকালে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ এইকেইটা পদ আপোনালোকৰ মালিগাঁৱৰ পৰা ওলোৱাই দিয়া হৈছে। আপোনালোকে যদি ইচ্ছুক হয় তেন্তে আপোনালোকৰ ইয়াতে সকলোখিনি দিয়া হৈছে। কি স্পৰ্টছ আপোনালোকৰ আৰ্চাৰী ইয়াতে দিয়া হৈছে, এথলেটিক্স বেডমিণ্টন ইয়াতে সকলোখিনি দিয়া হৈছে। আপোনালোকৰ ৰেংকিংটো আপোনালোকৰ ইয়াতে দিয়া হৈছে। নেক্সট আপোনালোকৰ বাস্কেটবল বক্সিং ক্ৰিকেট এইকেইটা যদি চাইকেলিং ফুটবল গ'ল্ফ এইকেইটা যদি ভলীবল ৱেইট লিফটিং এইকেইটা কেইবাটাও আপোনালোকৰ স্পৰ্টছ দিয়া হৈছে। যদিহে আপোনালোকৰ এইকেইটা স্পৰ্টছ চাৰ্টিফিকেট আছে বা আপোনালোকৰ কোৱালিফিকেশ্যনখিনি আছে তেন্তে এইকেইটা পদৰ বাবে আপোনালোকে সোনকালে এপ্লাই কৰক। ধন্যবাদ। ইয়াতে আপোনালোকৰ ক্ৰাইটেৰিয়া ফৰ ৰিক্ৰুইটমেণ্ট ইয়াতে আপোনালোকৰ সকলোখিনি দিয়া হৈছে। ইয়াতে আপোনালোকৰ যদি অধিক তথ্য জানিব আছে তেন্তে আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি এইকেইটা চাই লওক। ধন্যবাদ।